নমস্কাৰ বন্ধুসকল, অসমৰ সকলোতকৈ ডাঙৰ লেচু বাগানখনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এইখনেই হৈছে অসমৰ সকলোতকৈ ডাঙৰ লেচু বাগান। আৰু এতিয়া যিহেতু লেচুৰ ছিজন, সেইকাৰণে মই লেচুৰেই ভিডিঅ' বনাব আহিছোঁ আপোনালোকৰ কাৰণে, কাৰণ আপোনালোকক মই কৈছিলোঁ লেচুৰ বিষয়ে। তো বন্ধুসকল, এই বাগানখন আছে তেজপুৰ ইউনিভাৰ্চিটি ৰোড। তেজপুৰৰ পৰা যদি আপুনি ইউনিভাৰ্চিটি যায়, নপাম ইউনিভাৰ্চিটি, তেতিয়া আপুনি এই বাগানখন পাব। মাজতে বাগানখনৰ ওনাৰৰ নাম হৈছে ৰাম নাৰায়ণ সিং। আৰু এই বাগানখনত বহুতো ভেৰাইটি লেচু আছে, বহুত ভেৰাইটি লেচু আছে এই বাগানখনত। কমচে কম ইয়াত 7-8টা ভেৰাইটি আছে। শাহী লেচু, বোম্বাইয়া, ইলাইচি, কাঠ বোম্বাইয়া, চাইনিজ আৰু আছে দেশী। তো চাওক, আপুনি হৈছে আপোনাৰ এইটো শাহী হয়, এইটো শাহী লিচি হয়। চাওক মাটিলৈকে লাগি আছে লিচি, খুব ধুনীয়া এটা পৰিৱেশ লিচিৰ। চাওক, जी हाँ फ्रेंड, ये देखिए काफ़ी सुंदर एक नज़ारा। देखिए, आपको लीची देख के मन भर जाएगा, मन प्रफुल्लित हो जाएगा। देखिए काफ़ी सुंदर नज़ारा है यहाँ पे। तो आप लोगों को मैं दिखाता हूँ। ये देखिए, তো বন্ধুসকল, আপোনালোকে যদি লেচু খাব খোজে বা বিক্ৰী কৰিব খোজে, এই বাগানৰ পৰা লেচু নি আপোনালোকে বেচিবও পাৰিব আৰু খাবও পাৰিব। কাৰণ বাগানখনৰ বহুত ডাঙৰ আৰু বহুত গছ আছে ইয়াতে। ইমান ধুনীয়া লাগিছে লেচু চাই, মন কি ক'ম, খুবেই ধুনীয়া লাগিছে। অসমত বা তেজপুৰত যিমান ধুনীয়া লেচু বাগান আছে আপোনালোকে ভাবিব নোৱাৰিব। চাওক কি ধুনীয়া এটা পৰিৱেশ, খুবেই ধুনীয়া পৰিৱেশ। চাওক, গছ ভৰি ভৰি লাগি আছে লেচু। চাওক ভেৰাইটি ভেৰাইটি লেচু। এইটো লেচু যদি চাওক গ্ৰীণ কালাৰ হৈ আছে, এতিয়াও পকা নাই। আৰু এই লগৰ লেচু চাওক পকি গৈছে, এইটো চাওক, এইটো পকি গৈছে। আৰু কোনটো কি লেচু হয় মই ভালকৈ নাজানো। খুব ধুনীয়া এটা পৰিৱেশ। এইটো চব লেচু চব পকি আছে আৰু গছ একদম নতুন বাগান হয়। অসমৰ সকলোতকৈ ডাঙৰ লেচু বাগান হয় এখন। দেশী লিচি হয় এইটো। আৰু এইটো আছে বিলাইচি লিচু। চাওক গ্ৰীণ কালাৰ হৈ আছে। যেতিয়া আপোনালোকে গম পাব গ্ৰীণ কালাৰ, তেতিয়া গম পাই যাব এইটো বিলাইচি। চাওক বহুত সৰু হৈ আছে আৰু 15 দিন লাগিব এইটো ডাঙৰ হওঁতে। চাওক দুইটাই বিলাইচি লিচু হয় এইটো। देखिए येलो कलर का लीची है, येलो कलर। ये कौन सा बेटा, काठ बुम्बैया बोलता है उसको। एकदम देखिए येलो कलर का लीची है। बात ये है कि जो इस बागान का अभी जो मतलब मैनेज कर रहा है, যোনে বাগানখন চোৱা চিতা কৰি আছে, সেই মানুহজন আজি বাগানত নাই। সেইকাৰণে মই আজি তেওঁৰ লগত আপোনালোকৰ কথা পাতাব নোৱাৰিছোঁ। কিন্তু কথা এটা, তেওঁৰ নম্বৰখন মই, মোবাইল নম্বৰটো মই স্ক্ৰীণত দি দিম আৰু আপোনালোকে ফোন কৰিব। যদি লেচু লাগে, যি ভেৰাইটি লাগে, কি ৰেট হয়, সেই মানুহজনৰ পৰা সুধি ল'ব। আৰু খুব টেষ্টি টেষ্টি লিচি ইয়াতো পাব আপুনি। চাওক, তো কেনে লাগিছে বন্ধুসকল আপোনালোকে ক'ব। আৰু এড্ৰেছটো মই আকৌ এবাৰ কৈ দিব খোজোঁ আপোনালোকক। এই বাগানখনৰ এড্ৰেছ হৈছে তেজপুৰ ইউনিভাৰ্চিটি পথ। ঠিক ইউনিভাৰ্চিটি পোৱাৰ 3 কিলোমিটাৰ আগতে আপোনালোকে লেচু বাগান পাই যাব। কেইবাটাও লেচু বাগান আছে, তাৰ ভিতৰত এখন হৈছে এইখন। আৰু অ'নাৰৰ নাম হৈছে ৰাম নাৰায়ণ সিং। ক'লেই হ'ল যে ৰাম নাৰায়ণ সিঙৰ লেচু বাগানত যাম, তেতিয়ালৈকে আপোনাক নিশ্চয় এই বাগানখন পাই যাব আপুনি। বহুতেই ধুনীয়া লাগি আছে দেখাত। চাওক, খুব এটা আকৰ্ষণীয় দৃশ্য। চাওক খুবেই ধুনীয়া এটা পৰিৱেশ। চাওকচোন আপোনালোকে, ৱাও কিয়া চিনাৰী হে, খুবেই ধুনীয়া এটা পৰিৱেশ। চাওক, তো বন্ধুসকল কেনেকুৱা লাগি আছে ভিডিঅ' চাই পেলাই। তো আশা কৰোঁ আপোনালোকক ভাল লাগিছে।
আৰু সেম তেনেকা ভিডিঅ' চাবৰ কাৰণে আপোনালোকে মোক সাপোৰ্ট কৰিব লাগিব আৰু মই ভিডিঅ' বনাই যাম আপোনালোকৰ কাৰণে কিন্তু আপোনালোকৰ সাপোৰ্টৰ মোৰ খুবেই প্ৰয়োজন কাৰণ উইদাউট সাপোৰ্ট মই ভিডিঅ' বনাব নোৱাৰিম কাৰণ আপোনালোকে মোক সাপোৰ্ট কৰিলে মই উৎসাহ পাম আৰু সেই উৎসাহৰ জৰিয়তে মই ভিডিঅ' বনাই যাম तो दोस्तों इतनी सुंदर नज़ारा देखिए दिल मोहित कर देता है देखिए कितना सुंदर देखिए तो बोलक आमिও এটা লিচু খাও এতিয়া কোনখন লিচু খাম এইটোৱে খাও এইটো চাওক খুব মিঠা লিচু খুব ধুনীয়া লাগিছে অলপ অলপ টেঙা আছে আৰু 10-15 দিন যোৱাৰ পিছত বা এসপ্তাহ যোৱাৰ পিছত খুবেই মিঠা হৈ যাব তো আৰু দেখাই আছে এইখন হৈছে অসমৰ সকলোতকৈ ডাঙৰ বাগান কমসে কম 700 গছ আছে এই বাগানখনত লেচু গছ 700খন আছে তো আপোনালোকে আইডিয়া কৰক কিমান ডাঙৰ বাগান হ'ব অসমৰে নহয় সম্ভৱ ভাৰতবৰ্ষৰ এটা ডাঙৰ লেচু বাগান এইটো আৰু ইয়াতো মই আপোনালোকক কৈছোঁ কাফি মানে বহুত কেইটা ভেৰাইটি লেচু আছে আৰু মোৰ ভিডিঅ' যেহেতু 2-3টা লেংগুৱেজত হ'ব সেই কাৰণে আপোনালোকে বুজিবলৈ চেষ্টা কৰিব কাৰণ মই অসমৰ প্ৰত্যেকটা ভিডিঅ' ইণ্ডিয়াৰ চুকে কোণে পঠাব বিচাৰোঁ আৰু আগতেই কৈছোঁ যে মই প্ৰত্যেকটা ডিষ্ট্ৰিক্টত ভিডিঅ' বনাই যাম খুব ধুনীয়া ইয়াতো এটা ধুনীয়া পৰিৱেশ আৰু বাগান চাওক না আপুনি কিমান ডাঙৰ বাগান এইটো য'তেই চাই আপুনি লিচুৱেই চাই থাকিব আৰু লিচু গছেই চাই থাকিব ইয়াতে এইটো আছে এটা শাহী লেচু গছ চাওক শাহী পকা নাই এইটো পকি যাব 2 দিনত তো বন্ধুসকল ভিডিঅ'টো ইয়াতে শেষ কৰিব বিচাৰিছোঁ আৰু এটা ভিডিঅ' নহালৈকে ইয়াতে ভিডিঅ' এণ্ড কৰিম जी हाँ दोस्तों वीडियो को एंड करने का टाइम आ चुका है अगले वीडियो आने तक आप लोगों से विदा लेता हूँ और आप लोगों का सपोर्ट बहुत ही ज़रूरी है तो प्लीज़ आप लोग मुझे सपोर्ट कर दीजिए इसके लिए मैं आप सभी को मैंने की कम तो अखोमर कोर पर चाय से अपनी भारतवर्ष इंडिया से कहाँ से आप लोग ये वीडियो देख रहे हैं प्लीज़ कमेंट करके बोल दीजिएगा और कुछ गलतियाँ हुआ है तो आप लोग सुधार दीजिएगा प्लीज़ कमेंट कर कीजिएगा तेतियाई मैं गम पाम जे मोर कत भूल होइছে আৰু কেনেকা ভিডিঅ' বনাব লাগে আপোনালোকে মোক ক'ব কাৰণ মোৰ আৰু এটা চেনেল আছিলে তাত মই কন্টিনিউ নথকাৰ কাৰণে চেনেলখন মোৰ ডিলিট হৈ গ'ল আৰু এই চেনেলটো মই ডিলিট হ'ব বুলি নাভাবোঁ কাৰণ কৰিব নিদিওঁ মই কন্টিনিউ ভিডিঅ' বনাই যাম তো বন্ধুসকল সাপোৰ্ট কৰিব লাগি থাকিব আৰু সাবস্ক্ৰাইব কৰি থাকিব থ্যাংক ইউ